হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভালে। আজি হৈছে মহা শিৱৰাত্ৰি আৰু শিৱৰাত্ৰি বুলি আমি ওচৰৰে মন্দিৰ এটালৈ আমি শৰাই এখন আগবঢ়াওঁ বুলি গ'লোঁ। লগত আমাৰ ভণ্টিও আছে আৰু এইপিনে পূৰা মানুহৰ ভিৰ আৰু ধুনীয়াকৈ সজাইছে, লাইটিং চাইটিং ধুনীয়া হৈছে। কিন্তু আমি বাৰু শৰাই চৰাই দিলোঁ। তাৰপিছতে হৈ গ'ল প্ৰসাদ খাবলৈ আৰু এইপিনে প্ৰসাদ কিহত দিছে চাওক না, প্লাষ্টিকত। মানে আজিকালি চব প্লাষ্টিক হৈ গৈছে না কি, কাগজ কলপাত এইবোৰৰ ব্যৱহাৰ নায়েই মানে। তাৰপিছতে প্ৰসাদ চসাদ খাই হোৱাৰ পিছত আকৌ খিচিৰি খাবলৈ টাইমেই হ'ল। খিচিৰি খাবলৈ বহি গ'লোঁ আৰু এইপিনে পূৰা মানুহৰ ভিৰ চাওক না। খিচিৰি দিয়া টাইমত আকৌ চব্জিখিনিহে আগতে দি লৈছে চাওক না, জমনি। তাৰপিছতে এইপিনে আহি গ'ল আৰু খিচিৰি পানী একলগত। আৰু মোৰেই কপাল বেয়া আছিল চাগে, মোৰ পাতখনতহে লাষ্টত শেষ হ'ব লাগেনে। ভণ্টিয়ে পালে বাৰু, মই নাপালোঁ। একো নাই, ভগৱানৰ প্ৰসাদ খাবতো লাগিবই, ময়ো পালোঁ ফাৰ্ষ্টতে। এতিয়া আমি খাওঁ আৰু ঘৰলৈ যাওঁগৈ আৰু খোৱা বোৱা হৈ গ'ল। আৰু এইপিনে মই প্ৰথম লোৱাখিনিয়েই মই খাব নোৱাৰিলোঁ, অকণমান এৰিলোঁহে। এই ঘূৰাই চব্জিখিনি আৰু খিচিৰিখিনি অলপকৈ খালোঁ। দিনটো ভাত খোৱা নাই, ভোকো লাগি আছিলে। ফাইনেলি খাই বৈ আমি ঘৰলৈ আহি গ'লোঁ আৰু ইহঁতকো কিবা অলপ খাবলৈ দিলোঁ। ইহঁত নাযায় যিহেতুকে আমাৰ ঘৰ ৰখীয়া। তাৰপিছতে দেউতাই সানি পেলাই দিলে। আমি এইটো বস্তু আনিছিলোঁ এটা, এতিয়া আমি এইটো খাম। আজিলৈ আহিছোঁ দিয়ক ফ্ৰেণ্ডছ। আজিলৈ ব্লগটো ইমানতেই সামৰিলোঁ। লগ পাম নেক্সট ব্লগত। বাই বাই গাইজ।